ভাগ্য ভিন্দু বিয়া বাৰুৰ কথাবোৰত ওপৰৱালাজনৰ হাত লাগিব। এৰা হোৱা বিয়াখন ভাগি থাকিলেহে গজে। কি কৰিবনো ভিন্দু, বিয়া বাৰুৰ কথাবোৰ এনেকৈ। ইমান দিনীয়া এটা সম্পৰ্ক দেউতা গাই যে এনেকৈ হঠাৎ ভাঙি পেলাব ভাবিবই পৰা নাছিলো। হে কি ক'লেনো দেউতাকে? কি হল জানো, মোহনক দেখাৰ পিছত মানুহজনৰ কথা বতৰা একেবাৰে সলনি হৈ থাকিল নহয়। আৰু শেষত কলে কি ক'লে? কলে দৰাৰ পচন্দক সন্মান জনাই মই ইয়ালৈ আহিছিলো। তাৰপাছত ছোৱালীও মোৰ মনে খাইছে, কিন্তু এটা কাৰণতে মই এই বিয়াখনত সন্মতি দিব নোৱাৰিম। কাৰণটো কি? কাৰণটো হল আমাৰ মোহন। মোহন? সমস্যা। কি কৰি আছ ল'ৰা? মোৰ খং উঠি আছে দেই মামা। ৰ, কালৈ খং উঠিছে তোৰ? বাপেকে বিয়াখন ভাঙিলেও ৰাজা বাপেকক বুজাব নোৱাৰে নেকি? হ'ব হ'ব, এইবোৰ কথা তই বুজি নাপাও। মই সৰু হৈ আছো নেকি এতিয়া? ৰাম, এইটো বুজোৱাটো বৰ টান দেই। ল'ৰা মামা ঐ চা, এদিন দুদিন কৰি মই ইয়ালৈ অহা আজি 3 দিনেই হ'ল। ঘৰলৈ যাওঁগৈ বুলি ভাবিছো। তহঁতে দুখ বেজাৰ কৰি নাথাকিবি। মই নাজানো দেই, দেউতাক সুধিব যাবলৈ দিয়ে নে নিদিয়ে। ভিন্দৌক আকৌ কথাটো কলে পোনচাতেই নাকচ কৰিব নহয়। মই তোক আগৰ পৰাই কৈ থাকো, বোলো মানুহৰ আগলৈ বৰকে নোলাবি। হা, এতিয়া দেখিলি নে? মইনো কি কৰিলো? তই একো কৰিব নালাগে নহয়। ছোৱালী চাবলৈ অহা মানুহৰ আগত ওলাই দিলেই হ'ল আৰু যি হব লগা আছে চব হৈ থাকিব। গজেন তই যা। মোক কিন্তু জোকাই নাথাকিব। ই ঘৰত থাকিলে যে আপুনি তৰাক বিয়া দিব পাৰিব, মোৰ কিন্তু সন্দেহ আছে। জানো পাই, মোৰ ঘৰলৈ যোৱা নহলে যেতিয়া চাওচোন এইকেইদিন কি কৰিব পাৰো। মানে মানে কিন্তু সাপো মৰক লাঠিও নাভাগক। ঐ এইটো ক'ত গ'ল? কোন? মোহন জানো কলে গল। বৰ বিপদ হল দেই ইয়াৰ পৰা। কিনো কৰিব এতিয়া, ঘৰৰে ল'ৰা। মই তহঁতক কিমান বাৰ কলো, বোলো ইয়াক চাৰ্কাছ এখনলৈ পঠিয়াই দে, তেহে সন্মানটো বাচিব। বেয়াও লাগে নহয় মামা। এতিয়া ভাল লাগিছে। ঐ সময় থাকোতে কামবোৰ কৰি ল দেই, ফিল্ডত চাৰ্কাছ পাৰ্টি চলিয়ে আছে। মামা কি হ'ল, খেতি সাপৰ দৰে ফুচফুচাই আছ যে? কি মানুহ হে তুমি? আগগুৰি নভবাকৈ এইবোৰ তুমি কি কাম কৰিবলৈ ওলাইছা? ভিন্দৌ, এই সময় থাকোতে সিদ্ধান্ত এটা লোৱা ভাল। তাই হল ছোৱালী মানুহ, এঘৰলৈ উলিয়াই দিবই লাগিব। সেইবুলি মই ল'ৰাটোক এনেকৈ একো বেয়া কাম কৰিবলৈ লোৱা নাই ভিন্দৌ। যি যৰ মানুহ তাক তালৈ পঠিয়াই দিয়াটো ভাল। পঢ়া শুনা থাকিলেও বেলেগ কথা, কিবা এটা কৰি খাব। এতিয়া যদি আপুনি নাথাকে সি কেনেকৈ চলিব? ইফালে ছোৱালীজনী কি হব? ৰবাহে, কথাবোৰ মোক ভাবি ল'বলৈ দিয়াচোন। ভাবিবলৈ কিটো আছে ভিন্দৌ? ওচৰতে সৌখন চাৰ্কাছ চলিয়ে আছে। মালিকৰ লগত কথা পাতি তাক কটাই দিওঁ, খেলা খতম। নহয় জানো ভিন্দৌ? হা, কি হল ভিন্দৌ? এটা চিন্তাৰ পিছত আৰু এটা চিন্তা লগাই দিলাহে। নমস্কাৰ। নমস্কাৰ, কওকচোন। আপুনি দীপক বৰা হয়নে বাৰু? হয়, মই দীপক বৰা। হয়, কিন্তু আপুনি কম বাৰু। আহক আহকচোন। ইয়ালৈ চাৰ্কাছখন আপোনালোকে অনা নাই জানো? আমি আনিছো, মই সম্পাদক। সেইটো কথা পুং লৈ লৈ মই ইয়াত ওলালোহি। কিবা হ'ল নেকি? একো হোৱা নাই, মানে চাৰ্কাছৰ মালিকজনক লগ পাব লাগিছিল। লগ পামনে বাৰু? হ'ব, আপুনি কাইলৈ আমাৰ ঘৰলৈ আহিব, মই মালিকক মাতি পঠাম। আপুনি কাইলৈ গোটেই কথা পাতি ল'ব, হ'বনে? হ'ব। আচ্ছা, তেতিয়াহ'লে কথা চিঠি লয়। কথা ঠিকেই গৈছে। ফাইনেল। তেনেহলে কালিলৈ যিকোনো প্ৰকাৰে এপাক ল'ৰাটো চাই আহিবগৈ লাগিব। চিয়ৰ চিয়ৰ, ঠিক আছে। যাব দেই। আহক। আচ্ছা আচ্ছা।
মোৰ হাতত টাইম বহুত কম আছে অলপ জলদি কৰ আমাৰ ঘৰত মানে ল'ৰা এটা আছে আচ্ছা চাৰ্কাছত সি বহুত জমাব পাৰিব ল'ৰাটো চাপৰ চাপৰ নহয় ওখ চাপৰ হলে ভাল আছিল বহুত জমনি হৈ যায় ই আপুনি তাক দেখা নাই দেখিলে গম পাব নহয় বহুত জমাব পাৰিব সি আচ্ছা লৈ আহক তাক হ'ব ঐ আহ বল, এই, বল, এই, বল, 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 বল। এইটো কি জিনিস রে একদম বন্দর জেসা এই কাক বান্দৰ বুলি কৈছ সাব্বাস মাল গরম আছে ভাল লাগিছে নে হা হা সার্কাসের কারণে তো একদম ফিটিং আছে আচ্ছা আপোনালোকে কথা পাতকচোন হা হা ঠিক আছে অ' মোহন ইখেত চাৰ্কাছৰ মালিক তাই বহুত কামৰ মানুহ আছে ভাইটি তোক মই বনাই দিম মই নাযাওঁ তালৈ এই তই যাব লাগিব ঐ এনেকুৱা সুযোগ মানুহে বিচাৰিহে ফুৰে এই বৰ অপৰাধে তই মোক খং উঠিছে কিন্তু খং চং বাদ দেচোন এতিয়া হা কিমান গম মই নাযাওঁ বুলি মই ঘৰতে থাকিম হা ভাইটি ঘৰত থাকি কি কৰিবি মই তোক বহুত টকা দিম বল ঐ দাদাক যাম বুলি কৈ দে আকৌ মই নাযাওঁ বুলি কৈছো মই মোক জোকাই নাথাকিবি কিন্তু ঘৰত থাকি কি কৰিবি বল মই তোক বনাই দিম অ মামা এই মানুহটোক কিন্তু ইয়াৰ পৰা গুচি যাবলৈ কওঁ মোক খং উঠিছে কিন্তু মোক কৈ দিলো হ'লে এই ভাইটি শুনচোন বৰ সমস্যা দেই মই যাওঁ নেকি ৰ'বচোন বাৰু কি ল'ৰা অ' তই কিয় কান্দিছ মই নাযাওঁ মই তালৈ মনে থাকি বেয়া পাম মই নাযাওঁ মোক চুৰ নকৰিবি অ দেউতা দেউতা অ দেউতা দেউতা মই নাযাওঁ মই ঘৰতে থাকিম মই চাইকেল নাযাওঁ দেউতা গুচি যাম মই গুচি যাম ঘৰৰ পৰা মই নাথাকো ইয়াত মোৰ কাৰণে যদি কিবা অসুবিধা হৈছে মই গুচি যাম ঘৰৰ পৰা মই কিন্তু চাইকেল নাযাওঁ তই কিয় তেনেকৈ কৈছ মই গুচি যাম ক'ৰবালৈ ঘৰৰ পৰা কি হৈছে ভিনদেউ মানুহজনক পঠিয়াই দিয়া গৈ গজেন কিয় মই কৈছো এতিয়াই পঠিয়াই দিয়া গ'ল অ হ'ব হেৰি আপুনি বেয়া নাপাব সি নাযায় বোলে না যায় কিয় কি কৰিব আৰু মানুহক বুজাবহে পাৰি নুবুজিলে কি কৰিব কি ৰকম ল'ৰা হ গোটেই দিনটো বৰবাদ কৰি দিলে চল আচ্ছা আমি যাওঁ হ'ব দে যি হ'ল হ'ল এতিয়া মন মাৰি নাথাকিবি আমি ঘৰখনত মাত্ৰ 3টা মানুহ মাৰ ঢুকোৱাৰ পিছত তহঁতকে লৈ মই জীয়াই আছো তহঁতৰ মুখত যদি হাঁহি নেদেখো মই কেনেকৈ জীয়াই থাকিম কচোন সেইবাবে কৈছো মোৰ বিয়াৰ বাবে চিন্তা কৰিব নালাগে ইয়াৰ বাবে যদি মই ঘৰতে থাকিব লগা হয় থাকিম সেইবুলি তেজমহৰ সম্পৰ্ক এটা অৱগান কৰিম নেকি এৰা আনৰ চকুত যিয়ে নহওক সি আমাৰে ল'ৰা সি নাযাওঁ বুলিছে নালাগে নহ'লে ভিনদেউ এটা কামকে কৰো নেকি কি ইয়াক গপচকৈ দোকান এখন খুলি দিওঁ কেনেকুৱা হ'ব দোকান অ ভাল হ'ব মামা নহয়নে দেউতা সি পাৰিব জানো গজেন পাৰিব মোহন পাৰিবিনে ব্যৱসায় কৰিব পাৰিম ভাল হ'ব দেউতা তোৰ লগতে ময়ো থাকিম নহয় ঐ পিছে তোৰ খংটো কমাব লাগিব দেই